ইনকাম জেনেৰেশ্যন এক্টিভিটিৰ পৰা এই লোন সন্মান সহকাৰে আমি বেংক বিষয়াৰ ওচৰত উভতাই দিম। মোৰ বিনম্ৰতাৰে অনুৰোধ মোৰ মাতৃ সমাজলৈকে। আৰু দ্বিতীয়তে এটা লোন উভতাই দিয়াৰ পিছত বেংকৰ মেনেজাৰ নিজৰ ঘৰত যাই বহিব, নিজৰ গোটত যাই বহিব, বাইদেউ আপোনালোকে লোন লওক, আপোনালোকৰ ট্ৰেক ৰেকৰ্ডটো খুব ভাল, আপোনালোকে উইদিন দ্য টাৰ্গেট লিমিটেশ্যন আপোনালোকৰ EMI হওক ইনষ্টলমেণ্ট হওক যি বুলি কয় 100% আপোনালোকে ৰিকভাৰী কৰিছে। এনেকুৱা আছে বেংক বিষয়া লাষ্টৰ ইনষ্টলমেণ্টটো ফ্ৰী কৰি দিয়ে যে নালাগে, আপুনি ইমান সুন্দৰভাৱে দিলে, আপোনাক 50,000 টকা লোন দিলোঁ, আমি 49,000 সুদ খোৱা আমি পাই গ'লোঁ, 1,000 টকা আপোনাক ফ্ৰী দিছোঁ। সেই পৰ্যায়লৈকে আমি যাব লাগিব বাইদেউসকল। মই ভাবোঁ চৰকাৰৰ এই ইনিচিয়েটিভক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লিখিছে ইনিচিয়েটিভ বুলি, এই সহযোগিতাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি লোন ল'ব লাগিব। মোৰ পৰিয়ালৰ ইনকাম জেনেৰেশ্যন যদি মই এক্টিভিটি বঢ়াব লাগে, মই লোন ল'ব লাগিব। কিন্তু লোন উভতাই দিয়াটো মোৰ 100% ৰেছপনচিবিলিটি আছে। মই ডিউটি বুলি নকওঁ, মোৰ দায়িত্ব আছে। এই দায়িত্ব মই পালন কৰিব লাগিব। এতিয়া বেংকৰ মানে MFI যিবিলাক ইনষ্টিটিউট বুলি কয় বা বেংক বিষয়াসকল বাচি থাকিব, ফিনান্সিয়েল ইনষ্টিটিউটবিলাক বাচি থাকিব। আমাৰ মেক্সিমাম কি হৈছে, চেল্ফ হেল্প গ্ৰুপত আমাৰ বহুত বাইদেউ বেয়া নাপাব দেই, মোৰ মিছেছেও কয়, মই যদি এটা গোট খোলাৰ কথা কওঁ, মই কি পাম? এই গোট খুলিব ক'লে যে আমাক কিবা দিবনে? এইটো কথা নহয়। যে আমি কালেক্টিভ এটা কাম কৰিব লাগিব, ইণ্ডিভিজুৱেলৰ কাম নাই। সেইকাৰণে স্বয়ং সহায়তা প্ৰমুখ বুলি কৈছে চেল্ফ হেল্প গ্ৰুপ। যে ভৱেশ কলিতাই একো কৰিব নোৱাৰে, দিগন্ত কলিতা, ৰেকিবুদ্দিন আহমেদ, নন্দিতা বাইদেউ, সুমন হৰিপ্ৰিয়া বাইদেউ, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, অজন্তা নেওগ বাইদেউ, কৈলাসন কাৰ্তি ডাঙৰীয়া, এইকেইটা মানুহে 10জনে এটা গোট হ'ম। এই গোটটো হ'লে এটা শক্তিশালী গোট। সেইকাৰণে আমি সামূহিক প্ৰচেষ্টাৰে যাব লাগিব। আৰু সেইকাৰণে আমি চেল্ফ হেল্প কৰিছিলোঁ যে মিনিমাম 10, মেক্সিমাম 12 বা 20। তাৰপিছত আহিল JLG, যে আমি 3জনৰ পৰা 5জন থাকিম, জইণ্ট লেবিলিটি গ্ৰুপ। এজনে ৰিকভাৰী নকৰিলে অন্য এজনে কৰিব। যে আমি ইণ্ডিভিজুৱেলি ছাষ্টেইন কৰিব নোৱাৰোঁ। আজি ওমেন এম্পাৱাৰ নিচিনা এটা শব্দ আহিছে, মহিলা সবলীকৰণ। মই ভাবোঁ চেল্ফ হেল্প গ্ৰুপৰ নিচিনা মহামন্ত্ৰ মহিলা সবলীকৰণ কোনো অন্য শব্দ হ'ব নোৱাৰে। আজি সঁচাই মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউটবিলাক আগবাঢ়ি আহিছে। যে হয়, মোৰ পৰম শ্ৰদ্ধাৰ মাতৃ সমাজ আগবাঢ়ি যাওক, বিভিন্ন এক্টিভিটি লওক, হেণ্ডলুম ক্লাষ্টাৰ খোলক,